हेलो गाइस आमार अन्य एटा भिडिओले सकलोके स्वागतम जनाइछु। আজি কি হল মানে আজি যে নেকি কাতি বিহু হেৰি কাৰণে আমি এটা ধুনিয়াকে তুলসী পুলি ৰুগে বুলি ভাবিছো আৰু ৰাতিলে চাকি তাকি দিব লাগিব ন সেইকাৰণে বাই খান্দি ললে আৰু সেই যে টিকিলি মই এতিয়া কুখন লৈ গৈছো। এটা ৰ'দৰ কাম কৰি আছে নাই কিবা কৰি আছে কোন ধৰি দিবি এইটোতে থব আৰু মাটিয়ে খাটিলে মুচিছা কি মুচিছা কি ধুনীয়াকে মুচিছা নেকি মুচা মুচা আমাৰ তুলসী পুলি ৰোৱা হৈ গ'ল। এইটো চাকি জ্বলাব ৰাতিপুৱা মানে আহি গ'ল গাহৰি মাংস দেউতা কাটি আছে বঢ়িয়া আছেনে আৰু ভাজি পিনে খাব দিব আজি কাতি বিহু বুলি ন টিকলি তো গাইজ আজি মানে আমি দুজনীয়ে পুৰা মানে গাহৰিৰ লগত ভাত খাম। আছে এইখিনি গাহৰিৰ লগত অমিতা আৰু আলু দিয়া আছে এইখিনি ড্ৰাই ফ্ৰাই আছে পুৱা মাংস ধান চালিছে আমি এদিনো মানে এনেকৈ আপোনালোকৰ আগত খোৱা ভিডিঅ' দিয়া হোৱা নাই দিয়াই নাই এবাৰো দিয়া নাই সেইটো কাৰণে মানে ভাবিলোঁ আজি দি চাওঁ খাই হৈ গ'ল বাই আকৌ অকণমান দেখি লগ পাই আছো ভিডিঅ'ই নহ'ল বোলে তো চাওক এয়া হৈ গৈছে চাকি তাকি চব মানে ৰেডি কৰি ল'লোঁ ঔটেঙাৰ চাকি এইখন এতিয়া মই কাটিলোঁ আৰু এতিয়া কি হয় কিৰিলি মাৰি বুলি কয় তাৰপিছত ঠিক আছে তাৰপৰা গধূলিকৈ দেখোন বাই বাই। তো হে গাইছ এতিয়া আমি পথাৰ চাবলৈ যাওঁ আমিতো গুটিটো ডাঙৰ হৈ আহিলে নহয় ভণ্টি মা চব এতিয়া ওলাই লৈছোঁ আৰু এতিয়া আমি দুখন পথাৰ চাব যাব লাগিব এফালে আগফালে পথাৰ আৰু এখন হৈছে বাওঁতলী পথাৰ দুইখনত চাই আহোঁগৈ ব'লক এবাৰ তাৰপিছত গধূলিকৈ এয়া এজনী চুলি তুলি ময়ো চুলি ধুলোঁ মানে খালি ক্লিপ শ্লিপ মাৰি ল'লোঁ আৰু নহ'লে গোটেই জেবেলিজনী নিচিনা দেখে আকৌ ব'লক এতিয়া এনেকুৱা পিছতে ৰোৱা হৈ আছে ভাল হ'ল বৰ ওখ ওখ যে সৌপিতা মঠঙা হাতত পৰি যাব সলনি হৈছে তাৰ কথাই নকৰে এটা ভণ্টিও নকৰে কি বেয়া বুলি কৈছোঁ দৰকাৰ গৈছে নিবলৈ মন আছিলে নাই যিমান জেগা কথা পাতি বুলি ক'ম তথাপিতো মোকে বিচাৰিব কথাটো বুজি নাপাব মোকে বিচাৰিব মই ওচৰতে আছে ফোনকে মাতি দে আহিলে আহিলে বা জিকা হ'ব ন এইখিনি ফ্ৰিজত ভৰাই থাকা কি হ'ল ভৰাই থাকা হ'ব ন
1500 দিম বুলি আনিছিলোঁ উখল বুলি নাভাবিব দেই বিয়া ঘৰত মানে মেহেন্দি লগাইছিলোঁ যে এতিয়া মানে গুচি গৈছে এতিয়া মানে বৰ্তমান মই চাকি এতিয়া পাকঘৰত দিব লাগিব চ' ইয়াত এতিয়া বাহিৰতো দি লোৱা হ'ল এয়া তাঁতৰ শালীটো দি লোৱা হ'ল তুলসী তলত কোনে এতিয়া প্ৰাৰ্থনা কৰিব চাকি জ্বলাব কোনে অঁ ৰ মই মেখেলাখন পিন্ধি আহোঁগৈ পটকৈ এয়া আমি মানে এতিয়া তুলসী তলত বহিব লাগিব এতিয়া হা হেৰি ঠিক জানক মই ধুব আনিছোঁ বা চাকিখন আনিলে হ'ব বহিবনে তেনেকৈ অঁ কৃষ্ণ কৃষ্ণ মাটিতে ভৰাই দিব লাগে অ' লাইন দিবা হা জ্বলি দেখিছোঁ ৰ'বা ৰ'বা জ্বলালা অকলে জ্বলালা কৃষ্ণ 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 ধূপ চুপ জ্বলাই লোৱা হ'ল এতিয়া আমি প্ৰাৰ্থনা গাম তো সেই গাইজ আপোনালোক সকলোলৈকে আমাৰ ফালৰ পৰা কঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভিডিঅ'টো একদম শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আগলৈও যেন আমাৰ চেনেলটো আপোনালোকে আগবঢ়াই লৈ যায় তাৰে আশা ৰাখিলোঁ আকৌ খুব সোনকালে আমাৰ ভিডিঅ' দি থাকিম আপোনালোকে চাই থাকিব হ'ব দিয়া হ'ব বাই বাই বাই